তই ভাবিছে চাগে মই এইবিলাক অথনিৰ পৰা কি দেখাই আছোঁ। এই মানে মামলাটো হ'ল যে গুৱাহাটীৰ বেলতলাৰ পৰা গণেশগুৰিলৈকে বৰষুণৰ বতৰৰ কিছুমান শ্বট দেখালোঁ আপোনালোকক, আৰু গুৱাহাটী GMCH ৰোডত কিদৰে বানপানী হয়, বানপানী হোৱাৰ দৃশ্য কিছুমান দেখালোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব।